দেওবাৰ বন্ধত কি চলিব কি খোলা থাকিব অলপমান কম আপোনালোকক। দেওবাৰে ফাৰ্মাচী খোলা থাকিব। ফাৰ্মাচীবোৰ যিহেতু কেতিয়াও বন্ধ ৰাখিব নোৱাৰে। আপোনালোকৰ যদি কাৰোবাৰ অসুখ আছে তেন্তেহ'লে নিশ্চয় ফাৰ্মাচীলৈ আহিব পাৰিব। লগতে এম্বুলেঞ্চবিলাক, ডক্তৰ গাড়ীবিলাক আৰু অফিচিয়েল যিবিলাক গাড়ী হয় সেইবিলাক নিশ্চয় চলিবই লাগিব। এইবোৰতো কেতিয়াও বন্ধ ৰাখিব নোৱাৰে। ব'লক তেন্তেহ'লে আজি অলপ খোৱা মই ৰেচিপি দিম। ৰেচিপিৰ লগতে দেওবৰীয়া আৰু শনিবৰীয়া আৰু অলপমান 7টা বজাৰ পিছত যে দোকান পোহাৰ বন্ধ হয়, অলপমান নগাঁওখনৰ ঢাকাপতি দৃশ্যটো দেখুৱাম আপোনালোকৰ বন্ধুসকল। এয়া নগাঁও টাউনৰ মাজমজিয়াৰ দৃশ্য। এয়া আজি দেওবাৰৰ দৃশ্য আছে, খুব বন্ধ চবফালে। এইখন নগাঁও অসম মাজতে হয়, এইটো কালী মন্দিৰ হয়। এখন সদৰ থানা এইফালে আছে। আপোনালোকক আজি বন্ধ নগাঁও দৃশ্য দেখুৱাবলৈ গাড়ীত গৈছে নাই এখন চলিছে। এয়া আছিলে শনিবাৰ আৰু দেওবাৰে যি বন্ধ হয় সেই বন্ধটো অলপ দৃশ্য। আৰু এতিয়া ব'লক পাকঘৰলৈ আমি ৰেচিপি বনাওঁগৈ। আজি ৰেচিপিত মোক কি আছে ব'লক চাওঁগৈ। আজি মোৰ আহাৰত আছে কঁঠালগুটিৰ সৈতে কেপচিকামৰ এটা ৰেচিপি। ব'লক তেন্তেহ'লে মইনো কেনেকৈ বনাইছোঁ। আজি ৰেচিপিটোৰ কাৰণে মোক প্ৰয়োজন হোৱা সামগ্ৰীবোৰ গোটাই লওঁগৈ ব'লকচোন। ৰেচিপিটোৰ কাৰণে প্ৰথমতে মই ল'লোঁ নিমখ হালধি আন্দাজমতে ল'ব। সেইটো 1 চামুচ জিৰা, কেইটুকুৰমান নহৰু, এডোখৰ আদা, কেইটামান জলকীয়া, 1 চামুচ ঘি, সৰু চাইজৰ এটা বিট, 3 চামুচ মিঠাতেল, কেইটামান কাজু বাদাম। গোটেই মছলাখিনি মই যিখিনি কুটিব লাগে সেইখিনি ধুনীয়াকৈ কুটি ল'লোঁ। কুটি বাছি ধুই পখালি ধুনীয়াকৈ গ্ৰাইণ্ডাৰ মেচিনত মই মিক্সিত মছলাখিনি পিচি ল'লোঁ। মছলাখিনি পিছা হৈ গ'ল। এতিয়া মই যিবোৰ এতিয়া চব্জিৰ কাৰণে প্ৰয়োজন হোৱা শুকান কঁঠালগুটি কেইটামান গুচাই 10 মিনিটৰ কাৰণে তিয়াই অলপ ৰঙা বাকলিটো গুচাই বগা চকচকীয়া কৰি চব্জিৰ কাৰণে প্ৰয়োজন হোৱা কঁঠালগুটি আৰু চয়াবিন কেইটা এনেদৰে বইল কৰি ল'লোঁ। এতিয়া আন এটা কেৰাহী গৰম কৰি তাতে অলপ তেল দিলোঁ। তেল দি সিজাই লোৱা যি চয়াবিন আছিল চয়াবিনখিনি অলপ নিমখ হালধি সানি তাতে অলপমান ভাজি ল'লোঁ। এতিয়া মই এটা কেৰাহী ল'লোঁ। কেৰাহীটো গৰম কৰি তাত গৰম হোৱাৰ পিছত তেল ঢালিলোঁ। তেলখিনি যেতিয়া অলপ গৰম হ'ল, মানে ফেনৰ ভাপটো গুচি গ'ল, তেতিয়া তাত মই এটা পিঁয়াজ 4ফাল কৰিছিলোঁ। পিঁয়াজটো যদি অলপ ডাঙৰ হয় চব্জিটো দেখিবলৈ বহুত ধুনীয়া হয়, গতিকে মই এটা পিঁয়াজ 4ফালে কৰিছোঁ। আপোনালোকে যদি মিহিকৈ কাটিব বিচাৰে, আপোনালোকে পিঁয়াজখিনি যদি অলপ মিহিকৈ কাটো বুলি ভাবিছে একো নহয়, মিহিকৈ কাটিব পাৰে। সোৱাদৰ কোনো বেছ কম নহয়। মই থালিখন ল'লে যেতিয়া ডাঙৰটোকো পিঁয়াজ পাওঁ, অলপ খাই ভাল পাওঁ, গতিকে মই ডাঙৰকেই কাটিছোঁ। পিঁয়াজখিনি তেলতে অলপ ভাজি লোৱাৰ পিছতে কেপচিকামখিনি দি দিলোঁ। কেপচিকাম আৰু পিঁয়াজ একেলগে ভজাৰ পিছত তাতে অলপমান নিমখ আৰু অলপমান হালধি দি আৰু অলপ ভাজিলোঁ। 10 মিনিটমান ভাজিব লাগিব। অলপ ভজাৰ পিছতে অলপ ঢাকন মাৰি দিব লাগিব। সেই একেখন কেৰাহীতে আৰু অলপ তেল দি মছলাখিনি আমি তাতে ঢালি দিলোঁ। ঢালি অলপ সময় ভাজিব লাগিব, 10 মিনিটমান। যেতিয়ালৈকে তেল নিগৰি নাহে তেতিয়ালৈকে আপোনালোকে ভাজিয়ে থাকিব। মছলাৰ পৰা তেল নিগৰি অহাৰ লগে লগে মই ভাজি থোৱা কেপচিকামখিনি, কঁঠালগুটিখিনি আৰু চয়াবিনখিনি দি ধুনীয়াকৈ হেতাৰ সহায়ত লৰাব লাগিব, যাতে গোটেই চব্জিখিনিত সংমিশ্ৰণ হৈ যি মছলা আছে মছলাখিনি তাতে সোমাই যায়। আৰু একদম জুইটো কমাই দিব। জুইটো কমাই দি ধুনীয়াকৈ ঢাকন মাৰি থৈ দিব। চব্জিখিনি গোটেইখিনি আৰু এবাৰ ভালদৰে লৰালোঁ, যাতে চব্জিখিনিত যিবোৰ মছলা সোমোৱা নাই সেই বাকী মছলাবোৰো সোমাব। আৰু ঢাকন মাৰি 5 মিনিট থৈ দিলোঁ। এতিয়া পুনৰ ঢাকনখন মেলি যি মছলা বাকী আছিলে তাত অলপমান পানী দি পুনৰ মছলাখিনি ঢালি দিলোঁ আৰু অলপ জিৰা গুড়িও দিলোঁ, অলপ ধনিয়া গুড়িও দিলোঁ।
ধনিয়া গুড়িখিনি দিয়াৰ পিছত আকৌ এবাৰ লৰাই ঢাকন মাৰি যি গৰম পানী আছে মই কৰি থৈছিলোঁ গৰম পানী দি চব্জিখিনি ঢাকন মাৰি অলপ জুইটো এতিয়া অলপ মিডিয়াম দিব লাগিব কাৰণ চব্জিখিনিটো অকণ উতলিব লাগিব। চব্জিটো প্ৰায় সিজিলে মই অলপমান তাতে ঘি দিলোঁ। ঘি দি আৰু অলপ সময় সিজাৰ পিছতে মই নিমখটো টেষ্ট কৰিলোঁ। নিমখটো হৈছে উতলাৰ পিছত মই তাতে গৰম মছলা দি চব্জিখিনি নমাই থলোঁ। আপোনালোকে যদি এনেদৰে কেপচিকাম, সয়াবিন আৰু কঁঠাল গুটি খোৱা নাই নিশ্চয় খাব। মোৰ ৰেচিপিটো এনেকুৱা লাগিলে কালাৰটো হোৱা নাই দেখিছেনে? কাৰণ মই ইয়াত একেবাৰে জলকীয়া গুড়ি ইউজ কৰা নাই। এটা বিট দিছিলোঁ সৰু চাই, বিটটো দিয়াৰ কাৰণে চব্জিটো অলপ মিঠা হ'ব। যিহেতু মই আজি হাতত দৈ নাই সেইকাৰণে এটা বিট দিছিলোঁ আৰু জলকীয়া গুড়ি ইউজ কৰা নাই কাৰণে কালাৰটো অলপ বেয়া হৈছে, কিন্তু কেমেৰাটোত অলপ বেয়া হৈছে। অৰিজিনেল কালাৰটো বহুত আৰু কেপচিকামৰ নতুন সোৱাদেৰে মই ৰঙা ৰুটিৰ সৈতে পৰিৱেশন কৰিলোঁ। চব্জিটো সঁচাই বহুত টেষ্টি আৰু আনকমন হৈছিলে। আপোনালোকে নিশ্চয় এবাৰ হ'লেও বনাই খাব। মই আজি বনোৱা ব্লগটো যদি আপোনালোকে ভাল পালে এটা লাইক আৰু মোৰ চেনেলটোত যদি আপোনালোকে নতুন এটা ছাবস্ক্ৰাইব আৰু মোৰ চেনেলটো যদি আপোনালোকে চাই থাকিব বিচাৰে মই দিয়াৰ ন'টিফিকেশ্যনবোৰ পাবলৈ আপোনালোকে বেল আইকনটো দবাবলৈ নাপাহৰিব। গতিকে আজি ইমানতে মোৰ চেনেলটো সামৰণি মাৰিছোঁ। মই লক্ষ্যজ্যোতি, বাই বাই।